ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল আৰু আজি মই এটা মিনি ভ্লগ দিবলৈ ওলাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট মিনি ভ্লগ হয় আৰু আমি যোৱাকালি এখন বিয়া খাব গৈছিলোঁ। তো এই বিয়াত গৈ বহিছোঁ। আমি গুণুক নিয়া নাছিলোঁ, তো চাচুমা আৰু মই গৈছোঁ। গৈ অলপ বহিছোঁ। তাৰপিছত আমাক হেৰি কি কয়, আমি কইনাক আকৌ মাত দিব গ'লোঁ। একচুৱেলি আমাৰ ঘৰৰ ওচৰৰে, বাট বিয়াটো ভৱনটো ৰাখিছিল চান্দমাৰীৰ ফালে। তো সেইকাৰণে আমি তালৈকে অকল চাচুমা আৰু মই গৈছিলোঁ। তো বিয়াত গৈ কইনা হেৰি হৈ আছিল। তো আমি কইনাৰ ওচৰত গ'লোঁ, মাত দিলোঁ। সেইখিনিতো উঠোৱা নহ'ল আৰু মই যিহেতু গৈছোঁ কোনে হেৰি কৰিব। তাৰপিছত আকৌ আমাক খাব মাতি লৈ গ'ল। খোৱাটো ওপৰৰ ফ্ল'ৰটোত আছিল, তলত বহা আৰু কইনাৰ সেইবিলাক আছিল। তাৰপিছত ওপৰত খোৱা হেৰিখিনি ৰাখিছিল। তো আৰু আমি খাব গ'লোঁ দুয়োটাই। খাব গৈ আমাৰ প্লেটত চাওক আমি ঢেৰ কিবা কিবি লৈ আনিলোঁ। চিকেন, মাটন, চিলি ফিছ এইবিলাক আনিলোঁ, খালোঁ। খাই বৈ আকৌ আমি তলত আহিলোঁ। আহি অলপ বহিছোঁ। মোক যিহেতু হাজবেণ্ডে আনিব যোৱা কথা আছিল আমাৰ দুয়োটাকে, তো সেইকাৰণে আমি অলপ বহিলোঁ। তাৰপিছত ইয়াতে আহিল বুলি কোৱা কাৰণে আমি আকৌ ওলাই আহিলোঁ। ইয়াত চাচুমাই মাত দি আছে কইনাৰ দেউতাক। তো আমি মাত চাত দি ওলাই আহিলোঁ। ওলাই আহি তলত নামি দেখিছোঁ গুণুও গৈছিল আনিব, আৰু এয়া দুখনমান ফটো লগাই দিছোঁ। সেয়াই আৰু আশা কৰোঁ ভাল লাগিল চাই। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। বাই বাই।